জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা। নিজৰ ৰাস্তা নিজে তৈয়াৰ কৰি ল'ব পাৰিবা। পাথৰৰ দৰে নহ'বা আনক উজুতি খুৱাবলৈ। মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকি লওক, কিয়নো এবাৰ হেৰাই যোৱাৰ পাছত জীৱনো উভতি নাহে, মানুহবোৰো উভতি নাহে। আনে যিমানেই নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে। পৃথিৱীৰ সকলোতকৈ শক্তিশালী মুখখন হৈছে টকা, ইমানেই শক্তিশালী যেন সকলোৱে মুখ বন্ধ কৰি দিয়ে। ভৰসা নিজৰ ওপৰত ৰাখিলে শক্তি বাঢ়ে, আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতা বাঢ়ে। অৰ্থ অবিহনে জীৱন ব্যৰ্থ। বিয়া ঘৰত খাবলৈ বহি কেতিয়াও বেয়াকৈ নকবা, কাৰণ সেই বিশেষ দিনটোৰ বাবেই এজন পিতৃয়ে গোটেই জীৱন উপাৰ্জন কৰে। সফলতা পাবলৈ হ'লে ভাল বন্ধুৰ প্ৰয়োজন, তাতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰুৰ প্ৰয়োজন। কিছুমান মানুহে আমাক তেতিয়ালৈকে ভাল পাই থাকে যেতিয়ালৈকে তেওঁলোকে আমাক ব্যৱহাৰ কৰি থাকিব পাৰে। এই পৃথিৱীত অসম্ভৱ বুলি একো নাই। আমি এই সকলোবোৰ কৰিব পাৰোঁ যিবোৰ আমি ভাবিব পাৰোঁ, আৰু আমি এই সকলোবোৰ ভাবিব পাৰোঁ যিবোৰ আমি আজিলৈকে ভবা নাই। মানুহৰ জীৱনটোৰ জন্মৰ সময়খিনি আনন্দময়, মৃত্যুৰ সময়খিনি শান্তিময়, মাজত থকা বাকী সময়খিনি অকলে নথকাৰ এক অভিনয়। জীৱনটো সদায় হাঁহিৰে উদযাপন কৰিবলৈ চেষ্টা কৰক, কিয়নো আমি কোনেও নাজানো জীৱন আৰু কিমান বাকী। যিজনক দুচকু মুদি বিশ্বাস কৰিব পাৰে তেওঁৰ লগত থকা সম্পৰ্কক গোপনে ৰখাৰ প্ৰয়োজন নাই। পৃথিৱীৰ সকলোতকৈ দুৰ্বল স্থান হ'ল মানুহৰ মন, আৰু সকলোতকৈ দুৰ্বল অস্ত্ৰ ভালপোৱা। এলেহুৱা ব্যক্তিৰ বৰ্তমান বা ভৱিষ্যত একোৱেই নাই। পুৰণি হ'লে গছ নেকাটিবা, ফল নিদিলেও ছাঁ দিব। মা দেউতাৰ বয়স হ'লেও অৱহেলা নকৰিবা। টকা উপাৰ্জন নকৰিলেও সন্তানক সংস্কাৰ দিবা। সময়বোৰ আপোনাৰ নিজৰ, কষ্ট আৰু ইচ্ছা কৰিলে সময়বোৰক সোণৰ দৰে সজাব পাৰে। যদি বিচাৰে সময়বোৰক ভুল এজনৰ লগত কটাই নষ্টও কৰিব পাৰে। যদি মোক আপুনি বেয়া পাই পাওক, কিন্তু মোৰ বিষয়ে আনৰ আগত বেয়াকৈ কৈ আনকো সাঙুৰি নল'ব। জীৱনত সুখী হ'বলৈ হ'লে যিবোৰ ভাল পায় সেইবোৰক পাবলৈ চেষ্টা কৰি যাওক, নতুবা জীৱনত যি আছে তাক ভাল পাবলৈ শিকি লওক। মানুহ যেতিয়াৰ পৰা টকা চাই সন্মান কৰা আৰম্ভ কৰিছে, তেতিয়াৰ পৰা আমাৰ সমাজত জ্ঞানী মানুহৰ মৰ্যাদা কমি গৈছে, আৰু টকা থকা মানুহৰ মূল্য বৃদ্ধি হৈছে। যদি এনেধৰণৰ মটিভেশ্যন ভিডিঅ' আপুনি চাই ভাল পায়, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।